Nakson, বহুত টাইম হৈ গ'ল। হেল্ল' গাইজ, গুড আফটাৰনুন সকলোকে। তো আপোনালোকৰ খবৰ কেনেকুৱা? মই ভাবিছোঁ আপোনালোকৰ খবৰ ভালেইতো, আশা কৰিছোঁ সকলোৱে ভালে আছে। তো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বিশেষকৈ শ্বুটিঙৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। তো কেনেকুৱা পায়, কেনেকুৱা কি পায়, তো গোটেইবিলাক চাই থাকিব। তো প্ৰথম ষ্টাৰ্ট কৰিছোঁ, তো এটা আপলোড কৰিছোঁ মই, কেনেকুৱা হৈছে আপোনালোকে চাব। ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব আৰু আকৌ আহি যাব 2-3 দিনৰ ভিতৰত এই এলবাম ভিডিঅ'টো। আজি এইখন বাহন লৈ আহিছোঁ, এইখন বাহনেদিয়ে মানে অলপ বেলেগতকৈ বেলেগ অলপ চেষ্টা কৰিম কৰিবলৈ। তো এলবামটো কেনেকুৱা হয় সকলোৱে কমেণ্ট কৰিব আৰু সকলোৱে মৰম দি যাব, চেনে দি যাব, সকলোৱে যাতে আগুৱাই লৈ যায়। তো এতিয়া শ্বুটিঙৰ ভিডিঅ'টো মানে শ্বুটিংটো আৰম্ভ কৰিম। তো সকলোৱে চাই থাকক, এনজয় পাব। শ্বুটিঙৰ ভিডিঅ' বহুতে মানে এনজয় হয়, তো এনজয় দিবলৈ চেষ্টা কৰিম। বহুতে আহিছে আমাৰ লগত, তো এইবিলাক লগ আহিছে, কেমেৰামেন থাকিব। তো ধুনীয়াকৈ এতিয়া ব্লগ শ্বুটিং চাবলৈ যাওঁ। তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি। তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি। তুমি তো গাইজ, প্ৰথমটো শ্বুট হৈ গ'ল এতিয়া। তো আৰু কেইটামান শ্বুট বাকী আছে। তো বেছি দীঘলীয়া নকৰোঁ, 2 মিনিট বা 2.5 মিনিট ভিতৰত এইটো কভাৰ চংটো মানে কমপ্লিট কৰিম। তো হৈ গ'ল এতিয়া এটা চিন। তো কেনেকুৱা হয় কমেণ্ট কৰিব। অলপ চলপ আপোনালোকক দেখুওৱা হৈছে কেনেকৈ শ্বুটিংটো কৰিছোঁ, মানে এতিয়া আৰু দেখাম। তো আপোনালোকে চাই দিব ধুনীয়াকৈ একদম এনজয় কৰি। এতিয়া এইফালে হ'ব, এইফালে। তো এইফালে লোকেশ্যন চাই গৈ আছোঁ, চাই তো য'ত ভাল পাওঁ তাতে মানে আমি আৰম্ভ কৰি দিম শ্বুটিং। তো ব'লক আৰু এতিয়া শ্বুটিঙকে চাওঁ আৰু ব'লক। চিলাখন আজি কোনে কোনে উৰালে, চিলাখন আজি কোনে কোনে উৰালে, চিলাখন আজি কোনে কোনে উৰালে, চিলাখন আজি। তো গাইছ, এতিয়া আৰু 2টা শ্বট লোৱা বাকী হ'ল। তো বেছি দীঘলীয়া নকৰোঁ, মানে 2-2.5 মিনিটৰ ভিতৰত ভিডিঅ'টো হৈ যাব কমপ্লিটলি, একদম কমপ্লিট হৈ যাব। তো এতিয়া আৰু ইফালে গৈ আছোঁ গাঁৱৰ পিনে। তো গাঁৱৰ পিনে অলপ 2টামান শ্বট লৈ কিনে ভিডিঅ'টো সামৰিম। তো শ্বুটিং ভিডিঅ'টো অলপখিনি দীঘলীয়া, এনেই মানে অভিনয় ৰিলছৰ নিচিনা মানে বনাইছোঁ। কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰিব তাতে গৈ। তো ভাল লাগিব সকলোৱে, গোটেইবিলাকে কমেণ্ট কৰিব। তো এতিয়া এইফালে অলপ গছৰ পিনে অলপ শ্বট ল'বলৈ চেষ্টা কৰোঁ। তো কেনেকুৱা হয় কমেণ্ট কৰিব আৰু কমেণ্ট কৰিব। নাকচোন, বহুত টাইম হৈ গ'ল। তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলা। তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলা। ৰঙালাগে বুকু বাঢ়িছে তোমালৈ জানা মৰমৰে নৈ। তুমি মোৰ জানো আহি তো শ্বুটিং এতিয়া খতম হ'ল। তো প্ৰায় ভাগে আমাৰ তো গানটোৰ আধা কৰিলোঁ। তো আধা মানে হায়েষ্ট 2 মিনিট 20 ছেকেণ্ডৰ নিচিনা হ'ব। তো কেনেকুৱা হয় আপোনালোকে চাব ভিডিঅ'টো। তো ধুনীয়াকৈ অলপ চলপ মানে ভুলো হ'ব পাৰে। তো ইমান এটা ভালকৈ লোৱা হোৱা নাই। তো সিহঁতৰ মানে আতুৰ হৈ আছে, তো বল খেলিবলৈ বোলে যাব। তো আজি শ্বুটিংটো ইয়াতে মানে খতম কৰোঁ। তো ভিডিঅ'টো আজি ইমান এটা লাম্বা মানে দীঘলীয়া নহ'ল। তো সকলোৱে কেনেকুৱা পালে চাই তো কমেণ্ট কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে তো ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে কথা, আজিলৈ বাই বাই, টাটা, চিউ। আগৰ ভিডিঅ'ত পাই থাকিব, বাই বাই।